বিশ্বাসে গম্বুক অৰ্থাৎ ঈশ্বৰৰ শব্দ বা বাক্য চেনেলটোলৈ সকলোকে নমস্কাৰ। চিন্তাই আপোনাক কি কি কৰিব পাৰে 5টা বিষয়ে জানো আহক আৰু তাৰ সমাধান পবিত্ৰ বাইবেলৰ যোগেদি চাওঁ আহক। 1 নম্বৰ, চিন্তাই আপোনাৰ হৃদয়ক ভগ্ন কৰে। কিন্তু ঈশ্বৰৰ বাক্যই কৈছে তেওঁ ভগ্নচিন্তিয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ গাবোৰ বান্ধে। 2 নম্বৰ, চিন্তাত আপোনাৰ বিফলতা হয়। কিন্তু পবিত্ৰ বাইবেলত পৌলে কৈছে মই ঈশ্বৰৰ দ্বাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে। 3 নম্বৰ, আপোনাৰ যদি অধিক চিন্তা হয় তেন্তে নিশ্চয় আপোনাৰ ভুল বুজাবুজি হয়, কিয়নো ঈশ্বৰৰ বাক্যই কৈছে তোমালোকে ধৰ্ম আস্ত আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভুল কৰিছে। 4 নম্বৰ, চিন্তাই আপোনাক সন্দেহ সৃষ্টি কৰে। কিন্তু ঈশ্বৰৰ বাক্যই কৈছে তোমালোকৰ হৃদয় ব্যাকুল নহওক, ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা। আৰু 5 নম্বৰ, চিন্তাই আপোনাক বহুত দুখত ৰাখে। কিন্তু ঈশ্বৰৰ বাক্যই কৈছে ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছো, ব্যাকুল নহবা, কাৰণ মই তোমাৰ ঈশ্বৰ, মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম আৰু মোৰ বিজয়যুক্ত সোঁহাতেৰে তোমাক ধৰি ৰাখিম। আৰু ঈশ্বৰৰ বাক্যই কৈছে আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক, কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে। সকলোৰে আশীৰ্বাদ হওক। ধন্যবাদ।